Hello friends, welcome to my channel. Rojini Kotha Patim. Lock nukulake jikono mobile or file manager ba gallery photo video homo apuni keneke sabo. Hadisto apuni thiki honise jodi na jane tanhole video tu hekloke saita kok. Ha robo. Apuni lock nukulake kole nohobo apunar lock nukulake mane khulibo lagibo eitu mane font jitu lock home screen jitu lock etu khulibo lagibo kintu agote ami ki korisilu friendor karone gallery homo ba force ba ফাইল ম্যানেজার সমূহ আমি সিকিউর কৰিবৰ বাবে কিছুমান এপ লকস ব্যৱহাৰ কৰিছিলো আৰু এইটো এপছ লকৰ কাৰণে আমি ফাইল ম্যানেজার সমূহ বা গ্যালারি সমূহ আমি লক কৰিব পাৰিছিলো তো আজিকালি যিমান বিলাক মোবাইল আছে সব মোবাইলৰে ফিংগাৰপ্ৰিন্ট দেখা পাইছে আৰু এই ফিংগাৰপ্ৰিন্ট মোবাইল সমূহ কি কৰিছে যে বেলেগটো আৰু এপ লকছৰ প্ৰয়োজন নহয় ইয়াত ডাইৰেক্ট সিস্টেম বিলাক দিছে চাব পাৰে ইয়াতে চাওক ইয়াতে আপুনি ভালকে দেখা নাপাব আপুনি ইয়াতে চাওক মই ইয়াতে দেখাই দি আছো মানে কথাটো এনেকুৱা যেটো মানে ফ্ৰন্টৰ যেটো কি আছে মানে হোম স্ক্রিন যেটো লক মানে এই সন্মুখ যেটো লক ইয়াতে এটা লক দেখা পাব এটো যদি আপুনি খুলিব সক মই এটো লকটো খুলিলো খোলাৰ পিছত আগতে কি হৈছিল হোৱাটসঅ্যাপ সমূহ বেলেগ এটা এপছ লব লাগিছিল এপছ লক আছিল বা বেলেগ কিবা বহুতো সফটওয়্যাৰ আছে বহুতো এপছ আছে ইবিলাকৰ সহায়তে আমি হোৱাটসঅ্যাপ নাইবা গ্যালারি আমি এইবিলাক লক কৰিব পাৰিছিলো কিন্তু আজিকালি যিমান বিলাক মোবাইল আছে সব এইটো ফিচার্স ইয়াতে এড কৰি দিছে বেলেগ আৰু এপ লুক্সৰ বা বেলেগ কিবা এফৰ্ট দৰকাৰ নহয় ডাইৰেক্টলি ইয়াত এইটো সিস্টেম বনাই দিছে তো এই লকসমূহ নখুলকে আমি কেনেকৈ ফাইল ম্যানেজাৰৰ বা গ্যালারি ফটো ভিডিঅ'সমূহ চাব পাৰিম তো চাই থাকক তো দেৰি নকৰি বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আৰম্ভ কৰাৰ আগতে যদি আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিয়ক কাৰণ মোৰ চেনেলত আপুনি এনেকুৱা ভিডিঅ'সমূহ পাই থাকিব ক্ৰমত যাব আপুনি যোৱাৰ পিছত ক্ৰমত গৈছো আৰু ডাটাটো অন কৰিব নালাগে ডাটা নোহোৱাকৈ হয় ক্ৰম ব্ৰাউজাৰ কৰি লৈছো খোলাৰ পিছত ইয়াতে আপুনি সাৰ্চ কৰিব ফাইল FILE ফাইল ইষ্টু মানে মই ইষ্টু বুলি জানো এইটো মেথৰ ভাষাত কিন্তু বেলেগ কিবা নাম থাকিব পাৰে আৰু ইয়াত ত্ৰিভুজ স্লেছ এটা 2 3 অৰ্থাৎ তিনিটা স্লেছ তাৰ পিছত ইয়াতে লিখিব SD কাৰ্ড লিখি আপুনি সাৰ্চ কৰিব চাওক ইয়াতে আপোনাৰ ফাইল ম্যানেজাৰৰ যিবিলাক ফটো আছে ভিডিঅ'ছ আছে সব আহি যাব তো মই আপোনাক দুইটা ক্লিক কৰি দেখুৱাই দিও নহলে খুব বিশ্বাস নকৰিব চাওক পিক্সেলেবত ফটো আছে মোৰ ইয়াত দেখুৱাই দিম চাওক এইটো ফটো আছিল আৰু বেলেগ আছে পিক্সেলাৰত আছে ইয়াতে এনেকুৱা ফটো আছে আৰু বহুত কিবা ফটো আছে চাব পাৰে মানে ইয়াত ভিডিঅ'সমূহ প্লে হ'ব আপুনি ইয়াত কি ভিডিঅ' আছে বা ডকুমেন্টছ আছে অল বস্তু আপুনি চাব পাৰিব মই আপোনাক এটা ভিডিঅ' প্লে কৰি দেখুৱাই দিছো জেন্ডাৰৰ পৰা ইয়াৰ পৰা এটা ভিডিঅ' আপোনাক প্লে কৰি দেখুৱাই দিছো আৰু চাওক আছে না নাই ঠিক আছে না নাই সব আহিছে তো ভিডিঅ'টো কেনেকুৱা লাগিল যদি ভাল লাগে তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু লাইকটো কৰিবই জানো আৰু শেয়াৰ কৰিব